হেল্ল' এভৰিৱান, এয়া দেখিছেনে পুৰা একদম ওলাই লৈছোঁ। ভাইটি এইপিনে পুৰা দৰাৰ সাজত ওলাইছে আৰু এয়া মই কুৰ্তি চুৰ্তি পিন্ধি লৈছোঁ। আৰু ইফালে মোৰ ফুলডালো হৈছে, জেচমিন ফুলডাল ইমান ধুনীয়াকৈ ফুলিছে। আহি গ'লো আমাৰ মন্দিৰত। আৰু এয়া মোবাইল ওলোৱাৰ লগে লগে পিছপিনে চাইছে ভাইটিয়ে। আৰু আমি আহি পালোঁ আমাৰ গাঁৱৰ মন্দিৰটো। আজি আমাৰ হোমপাঠ আছিলে আৰু ইয়াৰ বৰমাহঁতে পূৰা লাগি আছে। খিচাৰি হৈয়ে গেল অলৰেডি। আমাৰ এবাৰ খবৰ ল'ব হ'লে আমাৰ ৰান্ধনীৰ পূৰা একদম ব্যস্ত। আৰু ইফালে আমাৰ পুষ্পাঞ্জলি ল'বলৈ হৈ গ'ল, পূৰা দৌৰা দৌৰিকৈ গৈছিলোঁ। আমি ইমান লেকচাৰ দিওঁতে পাহৰিয়ে গৈছিলোঁ। আৰু ইয়াত ধুনীয়াকৈ আমি লাইন পাতি বহি ল'লোঁ। ইয়াত ফুল চুল দিলে আৰু লৈ কিনে সেৱা চেৱা কৰিলে বঢ়িয়াকৈ। কৰাৰ পাছত এয়া ফুট দিবলৈ আহিলে আমাক। মই বিচাৰি আছোঁ মোৰ ছোৱালীক বিচাৰি আছে গাইজ জেনেৰেল হয় না, আমি ভাত খাবই চিট নাপাওঁ। চিট পাম আমি। এয়া আমাৰ এনেই ধেমালি কৰি আছিলোঁ যে ৰাইছে এইবিলাক আপোনালোকে চিৰিয়াছলি নল'ব। আৰু আমি এনেই অকণমান বহি দিলোঁ ইয়াতে, যিহেতু গোটেইখিনি একেলগে বহাটো সম্ভৱ নহয়। আমি অকণমান ৰখি কিনে এয়া খাবলৈ আহিলোঁ। আৰু এই আমাৰ দেউতাৰে পূৰা পানী বিলত ব্যস্ত হ'লে আমি ধুনীয়াকৈ বহি লৈ কিনে মই পিছে পানী বটল এটা লৈয়ে গৈছিলোঁ ঘৰৰ পৰা, যিহেতু পানী খুজি থাকিব দিগদাৰ হয়। এনেকৈ খিচাৰি খালে জানেই বহুত বেছি পানী পিয়াহ লাগে। আৰু ইফালে আমিও খাবলৈ বহি গ'লোঁ। আজি মোৰ ফেভৰেট বস্তু এটা দিছে, দেখিছেনে, পায়স। মোৰতো একদম ফেভৰেট হৈ কিনে বঢ়িয়াকৈ খালোঁ। খাই লৈ একদম পেট ফুল হৈ গৈছে মোৰ। কৰি পেলাই খাই লৈ আমি বৰমাহঁতে খোৱাটো অকণমান লাগি দিব আহিলোঁ, কিন্তু ইহঁতে খোৱা অলৰেডি হৈয়ে গ'ল। এইপিনে মালাগুৰি মাৰি এক্টিং।